নগাঁৱৰ নেহেৰুবালিৰ এয়া নিশাৰ দৃশ্য আৰু নিশা ভোগালীক আদৰিবলৈও ইয়াতে প্ৰস্তুতি চলাই আছে আৰু এই ভোগালী মেলা অনুষ্ঠিত হ'ব 14 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈকে। প্ৰত্যেক বছৰে এই ভোগালী মেলা নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত হয়। এইবাৰো বিভিন্ন কাৰ্যসূচী হাতত লৈ পেলাই এই ভোগালী মেলা উদযাপন কৰিবলৈ আগবাঢ়িছে। ভিডিঅ'টোৰ শেষত ইয়াৰ কাৰ্যসূচীখন আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে সেই কাৰ্যসূচীখন চাই বিভিন্ন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব পাৰে আৰু ইয়াত এয়া ৰংঘৰ বনাই আছে। নতুন বছৰ সদায়ে আহে, কিন্তু নতুন বছৰ অহাৰ লগে লগে এইটোৱে ভাল লাগে কাৰণ আমাৰ অতি মৰমৰ, অতি চেনেহৰ, অতি আদৰৰ ভোগালী বিহু আমাৰ সমাগত। কাৰণ 1 জানুৱাৰী হোৱাৰ লগে লগে আমাৰ ভোগালী বিহুলৈ মনত পৰি যায় আৰু আজি এয়া নগাঁৱৰ নেহেৰুবালিত মই অকণমান খন্তেক আহি ভিডিঅ' অকণ বনালোঁ কাৰণ ইয়াৰ প্ৰস্তুতিনো কেনেকুৱা চলিছে তাকে চাবলৈ আহিছিলোঁ। নিশাৰ ভাগতো যে ইমান মানুহে কৰ্মব্যস্ত হৈ ভোগালীক আদৰিবলৈ প্ৰস্তুতি চলাই আছে দেখিয়েই মনটো ভাল লাগিছে আৰু সেইকাৰণে কাৰ্যসূচীখন আপোনালোকলৈও আগবঢ়ালোঁ। আপোনালোকে নিশ্চয় কাৰ্যসূচীখন চাই ভিন্ন বিষয়ৰ প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিব পাৰিব।